নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং 15ৰ নতুন ভাৱৰ উত্থান নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু ভিডিঅ'টো এটা লাইক কৰি চেনেলটো যদি নতুনকৈ আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা তেন্তে বলা পলম নকৰাকৈ ভিডিঅ'টোক আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো দিয়া আছে উত্তৰ লিখা ক নম্বৰত দিয়া আছে কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল উত্তৰ আছে জাতিভেদ বা বৰ্ণপ্ৰথাই কুৱেশ্যন নম্বৰ খ জৈন ধৰ্মৰ মূল নীতি শিক্ষা কি উত্তৰ হৈছে অহিংসা সম্যবাদিতা চুৰি নকৰা ত্যাগ আৰু ব্ৰহ্মচৰ্য গ নম্বৰ কুৱেশ্যনটোত দিছে জৈন ধৰ্ম ভাৰতৰ কোন ঠাইত বিস্তৃত হৈছিল ইয়াৰ উত্তৰটো আছে উত্তৰ ভাৰত গুজৰাট তামিলনাডু কৰ্ণাটক আদি ঠাইত বিস্তৃত হৈছিল ঘ নম্বৰ কুৱেশ্যনটো আছে গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল ইয়াৰ উত্তৰ আছে সুখ শান্তিৰ উপায় বিচাৰি এঙ নম্বৰ কুৱেশ্যনটোত আছে কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল ইয়াৰ উত্তৰটো হৈছে পাঁচটা শিক্ষাৰ ওপৰত ভিত্তি কৰি বৌদ্ধ নতুন মতবাদ গঢ়ি উঠিছিল প্ৰথম কুৱেশ্যনটো আছে বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল ইয়াৰ উত্তৰ আছে হিংসা বিদ্বেষ ব্যভিচাৰ মদ্যপান আৰু মিছা কথা কোৱাৰ পৰা দূৰত থকা দ্বিতীয় কুৱেশ্যনটো আছে পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে কি ব্যৱস্থা হাতত লৈছিল ইয়াৰ উত্তৰ আছে বিভিন্ন ঠাইত বৌদ্ধ মঠ মন্দিৰ নিৰ্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰশিল্প অংকিত কৰিছিল কুৱেশ্যন নম্বৰ 2 টোত দিয়া আছে সত্য অসত্য নিৰূপণ কৰা ক নম্বৰত দিয়া আছে জৈন ধৰ্মই কৰ্মফল আৰু পুনৰ্জন্ম বিশ্বাস কৰে ইয়াৰ উত্তৰটো হ'ব জৈন ধৰ্মই কৰ্মফল আৰু পুনৰ্জন্ম বিশ্বাস নকৰে উত্তৰ হ'ব অশুদ্ধ খ নম্বৰটো আছে বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ বুদ্ধদেৱে হাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ ঘ নম্বৰটো আছে বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে শুদ্ধ সকলো বয়সৰ লোকে বৌদ্ধ সংঘৰ সদস্য হ'ব পাৰিছিল ইয়াৰ উত্তৰটো হ'ব শুদ্ধ 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে চমুকৈ উত্তৰ লিখা ক নম্বৰত আছে ক্ষত্ৰিয়সকলে ব্ৰাহ্মণৰ কিয় সমমৰ্যাদা দাবী কৰিছিল ইয়াৰ উত্তৰ আছে আৰ্যসকলৰ প্ৰবল বৰ্ণভেদ প্ৰথাৰ ফলত ক্ষত্ৰিয়সকলতকৈ ব্ৰাহ্মণসকলৰ মৰ্যাদা বৃদ্ধি পাইছিল কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আদি সকলো ক্ষেত্ৰতে ক্ৰমে শক্তিশালী হৈ উঠিবলৈ ধৰে গতিকে ৰজাই ব্ৰাহ্মণৰ সমমৰ্যাদা দাবী কৰিছিল খ নম্বৰ কুৱেশ্যনটোত আছে মহাবীৰে কিয় জিন উপাধি পাইছিল ইয়াৰ উত্তৰত আছে মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে তেওঁ জিন উপাধি পাইছিল গ নম্বৰ কুৱেশ্যনটোত আছে জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি ইয়াৰ উত্তৰটো দিয়া আছে জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হৈছে শ্বেতাম্বৰ আৰু দিগম্বৰ কুৱেশ্যন নম্বৰ ঘটো দিয়া আছে বুদ্ধদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ উত্তৰ আছে বুদ্ধদেৱে হাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল ইং নম্বৰ কুৱেশ্যনটোত আছে বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল ইয়াৰ উত্তৰ আছে এটা ভাল জীৱন যাপন কৰিবৰ বাবে বলি বিধান বা যাগ যজ্ঞৰ প্ৰয়োজন নাই জাতিভেদ প্ৰথাৰো কোনো প্ৰয়োজন নাই সৎ পথত থাকি এটা সহজ সৰল জীৱনতহে মানুহে সুখ শান্তি লাভ কৰিব পাৰে কুৱেশ্যন নম্বৰ 5 টোত দিছে ক অংশৰ লগত খ অংশ মিলোৱা ক অংশ ত্ৰিপিটক ইয়াৰ খ অংশ হ'ব বৌদ্ধ ধৰ্মগ্ৰন্থ কুহিনাৰা বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণক
ঠাই ক্ষমা কৰিবা কুহিনাৰা বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই কৈৱল্য তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল কুন্দপুৰ মহাবীৰৰ জন্মস্থান পূৰ্ব জৈন ধৰ্মগ্ৰন্থ সাৰনাথ বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই কপিলাবস্তু বুদ্ধদেৱৰ জন্মস্থান তেন্তে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছে এনে ধৰণৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ' নিতৌ পাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা